Hello guys, so good morning. Again, aku ada notun video লৈ সকলোকে স্বাগতম জনাইছো। তো আজি মানে Sunday মানে হৈছে কালি মৰ্নিং শিফট কৰি আহিলো। সো মৰ্নিং শিফট কৰি অহাৰ পিছত 36 আৱাৰ্স ৰেষ্ট পাইছো। সো ভাবিছো আজি এই কাপোৰবোৰ ধুই দিও কাৰণ আকৌ নাইট শিফট আহিব। সো সময় পাতো অলপ অসুবিধা হ'ব। তো কাপোৰখিনি ধুই দিও বুলি ভাবিছো আৰু কাম আছে বহুত। তো আপোনালোকে চাই যাওক। এইটো অলৰেডি ধোৱা আছে তো এইটো নুধু পেন্টটো ধুব লাগিব এই পেন্টটো আৰু শাৰ্টটো কাৰণ মই তাৰ আগৰ দিনাখনে এইটো ধুই থৈছিলো কাৰণ এটা লেতেৰা হলে এটা পিনি যাব লাগিব বুলি মই ধুই লৈছিলো তো এইটো ধুব নালাগে বাৰু টেনচন নাই এইটো কাৰণে এটা কাৰণে ভাবিছো তো আমাৰ ডিউটি ডেজ এনেকুৱাই হয় CISS ত আমি কাম কৰো CISS ৰ ফুল ফৰ্মটো হৈছে চেন্ট্ৰেল ইনভেষ্টিগেশ্যন সিকিউৰিটি সাৰ্ভিস ভাল লাগে কৰি আৰু পেন্ট হৈছে আমাৰ ব্ল্যাক কালাৰ পেন্ট স্কুলৰ ইউনিফৰ্মৰ নিচিনা আৰু এনেকৈ আমি স্কুলত পিন্ধি গৈছিলো সৰু কালটোৱে মজা আছিলে গাইস ডাঙৰ হোৱাৰ পৰা জীৱন বৰবাদ তো মই বাহিৰলৈ নাযাওঁ ইয়াতে কামটো কৰিম সো কলপাত নি নাথাকো আৰু ইয়াতে এটা ভিজাই থম পিছত ধোৱা সময়ত তালৈ লৈ যাম তো মই দি দিলো মানুহ ঘৰৰ ভিতৰতে বেকিং কৰিম তো এইখিনি মই এতিয়া 1 ঘণ্টাৰ কাৰণে ভিজাই থম আৰু নেক্সট প্ৰসেস মোৰ এতিয়া ইটাত বাস মাৰা তেনেহলে আহক মই ইটা বাস মাৰিলো তাত বাস মাৰিবলৈ লাগিব কলগেট আৰু মই ইমানেই দুখিয়া যে মোৰ কলগেটটোত মালেই নাই পিটিকি ওলাব লগা হৈছে গাইস ইমান দুখিয়া এইটো হৈ যোৱাৰ পিছত এতিয়া আৰে পেলাইছো ভালকে থাকিবি না কিয় আকৌ পৰি যাব তাৰে থাক মইতো গামোচা গোটেই বিলাক ভিজাই দিলো হয় ঠিকে দেখিছে এইটো ৰাতিপুৱা শুই উঠি গাখীৰ খাওক নাখাওক এইটো লাগেই অসমীয়া ল'ৰা যে ইংৰাজী শব্দ আৰু এইটো নহলে দিনটোৰ আৰম্ভণিয়েই নহয় ককাই চিখ নাখালে ভাল নালাগে মামা হয় এতিয়া মই কৰিম আপোনালোকৰ মতে মই এতিয়া কৰিম বাকচুদি মানে আপোনালোকে বেয়া পোৱা কাম তো তাৰ কাৰণে মই দটাই ললো এয়া কোনো জুবিনদাৰ কাৰণে ষ্টেজ বনাই থকা নাই যে জুবিনদা আহি গাব আহি এইটো মোৰ কাৰণে বনাই চাই থাকক তাৰ পিছত চকু গল মোৰ সেইটো লৈ মই ফিটিং কৰি এতিয়া আচ্ছা আগতে মই ৰিলছ 4টা বনাই লওঁ তাৰ পিছত মই আকৌ আহি আছো মানে ভিডিঅ' বনোৱা কাৰ্যসূচী কাম শেষ হ'ল সিহঁতক নিজৰ জেগাত ৰাখি দিলোঁ হেৰি কৰি দিলোঁ আৰু ইফালে মই মানে কাপোৰখিনি সম্পূৰ্ণ ধুই ল'লোঁ তো এতিয়া কাপোৰখিনি ধোৱাৰ পিছত মই পিছত ভাল কৰিম আহি তো ক্লিপখিনি লৈ যাওঁ আগে লৈ ল'লোঁ পকেটত ল'ব লাগিছিলে তাত লৈ ল'লোঁ চটৰ ওপৰলৈ জেগা আছে বহুত জেগা আছে মেলি দিলোঁ সেইবিলাক চব চাওক
ধুনীয়াকৈ মেলি কৰি দি দিলোঁ লেটছ গো। আৰু যিহেতু বহুত গৰম ভাই ৰ'দ নিদিলেও মানে গৰম খাতাৰনাক আছে, যদি ৰ'দ নিদিওঁ তথাপিও গৰম খাতাৰনাক আছে। কাপোৰ শুকাই যাব 3 ঘণ্টামানত। লাইট চাইট বন্ধ কৰি থৈ আহিছোঁ বাৰু, সেইটোত চাব নালাগে এখন হ'লে। চ' এইটো ইয়াত ৰাখি দিওঁ। মাংস চব্জি আছে, তো এইফালে মই এতিয়া এইবিলাক চিঘৰটো পৰিছে উঠাব, তো এইফালে এইখিনি চাফা তাফা কৰি লৈ কেনে ফেৰে লাভলিয়া পাইছে এইবাৰ, তো এইখিনি চাফা তাফা কৰি কেনে চ' ভাতটো উঠাই দিওঁ। উঠাই দিলোঁ ইয়াত কুকাৰত ভাত, আৰু ইফালে ৰাতি সেই মাংসৰ চব্জি। তো ভাতটো বনাইছোঁ, খাম। ৰাতিলৈ নাইট ডিউটিও আছে এতিয়াতো, তেনেহ'লে খাই বৈ শুই যাম। তো যদি ভিডিঅ'টো ভাল পালে অকণমান লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ বাই বাই, ইমান আছিল ভিডিঅ'টো। জয় আই অসম।